हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल जी फॉर यू टुडे। আজি আমি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ ভিতৰত হোৱা কিছুমান প্ৰথম ঘটনা বা প্ৰথম অসমীয়া যি আমাৰ টপিক আছে তাৰ ওপৰত আমি আলোচনা কৰিম। সবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফ্ৰেন্ডস, কোৱেশ্চন নাম্বাৰ 1, আম্বেদকাৰ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি, চেতনা দাস, 2000 চন। কোৱেশ্চন নাম্বাৰ 2, অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি, ভগেশ্বৰ বৰুৱা, 1964 চন। ফ্ৰেন্ডস, প্লিজ লাইক দ্য ভিডিঅ', শ্বেয়াৰ দ্য ভিডিঅ' এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। কোৱেশ্চন নাম্বাৰ 3, ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ সি, গোপীনাথ বৰদলৈ, 1999 চন। কোৱেশ্চন নাম্বাৰ 4, বিছমিল্লা খান বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ, শুক্ৰাচাৰ্য ৰাভা। কোৱেশ্চন নাম্বাৰ 5, প্ৰথম অসমীয়া কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি, ফখৰুদ্দিন আলী আহমেদ। কোৱেশ্চন নাম্বাৰ 6, প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি, হলিৰাম ডেকা। কোৱেশ্চন নাম্বাৰ 7, প্ৰথম অসমীয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ, পাৰ্বতী কুমাৰী গোস্বামী। কোৱেশ্চন নাম্বাৰ 8, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি, দৈনিক বাতৰি। কোৱেশ্চন নাম্বাৰ 9, প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি, বিষ্ণুৰাম মেধি, মাদ্ৰাজ, 8 জানুৱাৰী 1957 চন। কোৱেশ্চন নাম্বাৰ 10, প্ৰথম অসমীয়া স্নাতক কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি, আনন্দৰাম বৰুৱা। কোৱেশ্চন নাম্বাৰ 11, প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ সি, সৈয়দা আনোৱাৰা টাইমুৰ। কোৱেশ্চন নাম্বাৰ 12, প্ৰথম অসমীয়া IAS কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ, অচ্যুত শইকীয়া। কোৱেশ্চন নাম্বাৰ 13, পদ্মভূষণ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ, নৱকান্ত বৰুৱা, 1976 চন। কোৱেশ্চন নাম্বাৰ 14, পদ্মশ্ৰী বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি, পাৰবিন চুলতানা, 1976 চন। কোৱেশ্চন নাম্বাৰ 15, PhD লোৱা প্ৰথম অসমীয়া কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি, মহিদুল ইছলাম বৰা। কোৱেশ্চন নাম্বাৰ 16, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ সি, ধৰ্মপুস্তক, আত্মাৰাম শৰ্মা। কোৱেশ্চন নাম্বাৰ 17, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি, ভানুমতী। কোৱেশ্চন নাম্বাৰ 18, কোনে সৰ্বপ্ৰথম অসম ৰত্ন বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ, ডক্টৰ ভূপেন হাজৰিকাদেৱে। কোৱেশ্চন নাম্বাৰ 19, প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ সি, ঘৰ জেউতি। কোৱেশ্চন নাম্বাৰ 20, প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ সি, কোহিনুৰ থিয়েটাৰ।